নমস্কাৰ বন্ধুসকল, আজি মই আকৌ দুলিয়াজান আহিবলগীয়া হ'ল ছাৰ্ভিচ চেণ্টাৰলৈ। কাৰণ 10 দিনমান আগতে চেক কৰি আনিছিলোঁ, অলপ সৰু এটা প্ৰব্লেমটো পাইছিলোঁ, ঠিক হৈছিলে। এতিয়া দেখিলোঁ আৰু বেছিহে ওলাল। সেইকাৰণে ৰাতিপুৱাই আপোনাৰ দুলিয়াজান পাই গ'লোহি। দুলিয়াজানত এতিয়া দেখুৱাব লৈছোঁ, আকৌ দেখুৱাইছোঁ কি হয় প্ৰব্লেমটো। মানে মবিল লিক হৈ আছে। যোৱাবাৰো লিক হৈছিলে, এইবাৰ অলপ বেছিহে লিক হৈছে। লিকটো এনেকুৱা মই আগতেও কৈছিলোঁ, যিটো ডিজেল ফিল্টাৰ, তেলৰ নহয়, মবিল ডিজেলৰ মবিল ফিল্টাৰ, এইটো ফালৰ পৰা লিক কৰিছে চব কেনেকৈ। এতিয়া ষ্টাৰ্ট হৈ থকাৰ কাৰণে আপোনাৰ পূৰা লিক হৈ আছে। ষ্টাৰ্টটো বন্ধ কৰি দিলে এনেকুৱা লিক নহয় আকৌ। আৰু কাৰোবাৰ এনেকুৱাকৈ লিক হৈছে নেকি জনাবচোন। চব কেনেকুৱা লিক। যদি ষ্টাৰ্টটো বন্ধ হৈ থাকে তেতিয়া আপুনি গম নাপায়। আগতে বেলেগ আছিলে, পৰি থাকে। তাৰপৰা এতিয়া তেওঁলোকে কৈছিলে কিবা চেঞ্চৰটো কিবা প্ৰব্লেম হৈছে বুলি। চেঞ্চৰটো ঠিক আছে, এতিয়া ঠিক কৰি পঠিয়াই দিলে, ঠিকে থাকিলে। দুদিনমান চলাই দিয়াৰ পিছত এতিয়া আকৌ প্ৰব্লেমটো আহিলে। এতিয়া অলপ বন্ধ হৈ থকাৰ কাৰণে ইমান এটা গম পোৱা নাযায়, কিন্তু এইটো ৰানিঙত বেছি দেখা যায়। এতিয়া ডিলাৰত আহি খুলি দিলে, এতিয়া ফিল্টাৰটো খুলিলে, ফিল্টাৰটো চাওক, এই অলপ ক'ৰবাত ঘাঁহ ওখ ঢৌ দেখিছে, সেইবোৰ পৰা আপোনাৰ লিক কৰিব ধৰিছিলে। এইটো প্ৰথম অৱস্থাতো এনেকুৱা নহয়, এতিয়া নিজে কেনেকৈ হৈ গ'ল, এইটো বস্তুটো প্ৰডাক্টটো ভাল নহয়, কিবা আৰু কেনেকৈ কি ক'ব আৰু এতিয়া। একদম মেইন বস্তুৱে বাৰু, এইটো মেইন মহিন্দ্ৰা কোম্পানীও হয়। তাৰপৰা এতিয়া কোম্পানীৰ মালটো যদি এনেকুৱা আহে, যদি আমি বেলেগ দোকানত বাহিৰত যদি কিনিবা এটা লওঁ, সেইটো আৰু বেয়া ওলাব, হয়নে নহয় কওকচোন বাৰু। এতিয়া আমি কিমান আশা কৰিয়ে এতিয়া মহিন্দ্ৰৰ লগত এইটো কৰিছোঁ, বিজনেছটো কৰিছোঁ, ব্যৱসায়টো। তাৰপিছতো যদি এনেকুৱা আমাক ঠগে আৰু কি হ'ব এতিয়া চাওক, মেকানিকে এতিয়া মুঠতে অকল ফিল্টাৰটোৰ লগত আমি মবিলটো মই লগতে চেঞ্জ কৰি দিছোঁ। কাৰণ মবিলখিনিতো বেয়া হ'বই যিমান যি হওক, তেতিয়াও মই মবিলটো লগতে চেঞ্জ কৰি দিলোঁ।